গাইজ এফালে RS দেখিব পাইছে এখন ই লৈছিলে ডিচেম্বৰ 30 তাৰিখৰ দিনা ইয়াৰ বাৰ্থডে দিনাখনি আৰু এতিয়া অলপ লাহে লাহে মডিফিকেশ্যন কৰি আছে এফালে এক্সজষ্ট খুলিলে এতিয়া চাউণ্ডটো আল্টিমেট চাউণ্ড আহে আপোনালোকক শুনাম চাউণ্ডটো কেনেকুৱা আৰু এফালে ভুলে বাবা লগাই দিছে দেখিছেনে মহাদেৱক এফালে মহাদেৱ তাৰপিছত এফালে নৰ্থ ইষ্ট মানে চাউথ ইষ্ট নৰ্থ লগাই থোৱা আছে পিছফালৰ হেৰি খুলিলে তেল টাইডি লগাই দিলে ধুনীয়াকৈ এতিয়া আপোনালোকক চাউণ্ডটো শুনাই আছোঁ চাউণ্ডটো শুনিব আপোনালোকে এতিয়া চাউণ্ড একদম BS4 নিচিনা আহিব চাউণ্ড শুনিছে নহয় পুৰা BS4 নিচিনা চাউণ্ড আহি গৈছে আমি এতিয়া আহিছিলোঁ ফটো মাৰিবলৈ আমাৰ পুৰণা প্লেচ 9 বিললৈ কিন্তু আজিকালি প্লেচটো বেয়া হৈ গ'ল গোটেই ৰাস্তা ভাল নহয় আগতে ৰাস্তাটো বহুত ধুনীয়া আছিলে মজা আছিলে এতিয়া ৰাস্তাটো বেয়া হৈ গ'ল এইফালেতো অকণমান ঠাণ্ডাই কিন্তু আমাৰ এইফালে বহুত গৰম আৰু আপোনালোকৰ তাত গৰম কেনেকুৱা পৰিছে কমেণ্ট এটা কৰি জনাই দিব এইফালে পৰিৱেশবিলাক বিৰাট ঠাণ্ডা একদম আৰু গছ গছনি বেছিতো আমাৰ এইফালে লাহে লাহে গছ গছনি কাটি মানুহে চবেই ঘৰে বনালে গছ গছনি নাইকিয়া হৈ গ'ল সেইটো কাৰণে গৰমটো বেছি এইফালে ঠাণ্ডা পৰিৱেশ ধুনীয়া একদম বহুত বেছি ঠাণ্ডা বহুত ধুনীয়া ঠাণ্ডা সঁচাকৈ ৰাতি টোপনি কালি শুব পাৰিম নাই কালি মোৰ টোপনিয়ে নাই মই আহি পিনে আকৌ মুখৰ ৰুমত এক্সট্ৰাকৈ পাতি পাই শুই আছোঁ ৰাতি 3টামান বজাত আহি গাইজ গৈ আছোঁ চেকবান এতিয়া মাংগা আহি আছে মাংগা কোন আহে জানো ভণ্টি আহিব নেকি চাগে চবতকৈ হাইষ্ট আমাৰ লখিমপুৰ মানুহ যায় গৰম দিন বুলি ক'লে কাকৈ এটা গা ধুবলৈ বুলি নোযোৱাকৈ মানুহ নায়ে চাগে আৰু আমি আহিছোঁ গছৰ তললৈ গৈ পৰিৱেশটো দেখাম কিমান ধুনীয়া হৈ আছে রাস্তা
খাটাৰা ৰাস্তা একদম দেই নোৱা এই ইঞ্জিন যিমান গৰম হয় সিমান মানে মবিলটো হেৰিটো টেম্পাৰটো কমি যায় এই কম চিচিবিলাক মানে একো নাই চলি যায় এইফালে বাঁহৰ দলং আছে আৰু এইফালে তলে এতিয়া পানী হোৱাহেঁতেন আমি আহিব নোৱাৰিলোঁ বাঁহৰ দলঙে চাগে ৰিস্ক ল'লেহেঁতেন নাই ঠিক নাই মানে পানী হৈ যোৱাহেঁতেন এতিয়া বাঁহৰ দলঙে ৰিস্ক ল'লে আগতে এইবিলাক গোটেই সৰিয়হ হৈ থাকে সৰিয়হ এতিয়া সৰিয়হ ছিজন নহয় কাৰণে নহ'লে গোটেই সৰিয়হ একদম ফুলিয়ে থাকে হালধীয়া হৈ নদী কিনাৰত এইটো এটা ঘাট নহয় হয় নহয় অঁ এইটো ঘাট এইফালে ক'ত যায় ঘাট বছ আৰু এইফালেও মাজুলী যায় নি আকৌ ঘাট অঁ বাসুদেউ হেৰি আকৌ এইটো কি বুলি কয় গুণাঘুটি চবেই খানা চানা খাবলৈতো আহে ইয়াত সেইফালে ঘূৰি মেলি সেই জংঘলৰ মাজত এতিয়া যাওঁ গ'ল অঁ এইটো কাৰণে এবাৰ ফটো মাৰিছিলোঁ আকৌ আমি হেল্ল' গাইজ আমি এতিয়া আহি একদম ধুনীয়া পৰিৱেশ এটা পাই গ'লোঁ আপোনালোকে চাওক এইফালে চেকবানলৈ বহুত বছৰৰ মূৰতে আহিছোঁ আৰু এতিয়া এইফালে ভিউটো চাওক কিমান ধুনীয়া আহি আছে ভিউটো আৰু ইয়াতে এতিয়া ফটো কপি দুকপি মৰা হ'ব ইয়াত এইফালে তাৰ বাইকৰ সৈতে ডিম বাইক এইফালে ভিউ চাওক কিমান ধুনীয়া আৰু বহুত মানুহ আহিছে ইয়াত যিহেতু গৰম এইকণত ধুনীয়া একদম ঠাণ্ডা পৰি আছে গছ গছনিৰ ওচৰত দেখিছেই নহয় মাংগা হেনো তেল নাই বাইকত সেইকাৰণে সি নবিলতে ৰৈছে আমি এতিয়া নবিলতে গৈ পিনি তাক লগ কৰিমগৈ ইয়াত ভিডিঅ' এটা শ্বুট কৰিলোঁ ৰিলৰ কাৰণে তাৰপিছত ফটো কপি দুকপি মৰা হ'ল আৰু এতিয়া আমি গৈ থাকোঁ লেটছ গো গৰু পাই দিগদাৰ আৰু বেলেগ একো নাই ৰাস্তা ধুনীয়া থাকিলেও গৰু পৰা দিগদাৰ এইটো বেছি দিন হোৱা নাই আকৌ পোৱালিটো জগা চাউণ্ড শুনক চাউণ্ড
তাত আছে চাগে অঁ মাংগা ভণ্টি